কবিতাৰ শিৰোনাম মানৱতা। লিখক আৰু আবৃত্তিকাৰক মহম্মদ ইমৰান হুছেইন চৰকাৰ। আজি আমি পাহৰিছোঁ মানৱতাৰ সেই জয়গান, যাৰ বাবে জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ ফুটি উঠিছিল প্ৰাণ। জানোবা কি কালখাপে খুটিলে আমাক, যাৰ বাবে অকণো কুণ্ঠাবোধ নকৰোঁ। মানৱতাক কৰি আহিছোঁ আজি আমি তুচ্ছ জ্ঞান। মানৱতাৰ গান গোৱা সকলৰ বাবে নাই যেন কালিসনা ঝংকাৰ সমাজখনত কোনো স্থান। সকলোৱে দেখি আছা এই অনৈতিক দুঃছবি, কিন্তু ভাও জুৰিছা যেন তোমালোক একেবাৰেই অজ্ঞান। সকলোলৈকে বিনম্ৰতাৰে কৰোঁ এক কাতৰ আহ্বান। দুদিনীয়া জীৱনৰ এই কাল যে পালো, তাৰ যাতে ৰাখোঁ অকণমানি হলেও সন্মান। ব'লা আমি সকলোৱে সমাজত উদয় হোৱা হিংসাৰ পৰিহাৰ কৰি হাতে হাত ধৰি একেমুখে গাওঁ পুনৰ মানৱতাৰ জয়গান। নিশ্চয়কৈ ফুটি উঠিব আমাৰ এই ধুনীয়া ধৰণীত বহুৰঙী ফুলনি বাৰী, যি হ'ব আমাৰ বাবে সকলোৰে শান্তিৰ স্থান। ধন্যবাদ।